চিন্তু কালি স্কুল কিয় নাহিলি তই? কালি কালি পপাই মই দিল্লীলৈ গৈছিলোঁ, সেইকাৰণে স্কুল নাহিলোঁ। দিল্লীলৈ গৈছিলি? বাবা, কালি চাগে তই ঢেৰ কিবা কিবি খালি ন? খালোঁ নো, আমি তাত খালোঁ, চাওমিন খালোঁ, ম'ম' খালোঁ, চিকেন লেগ পিচ, আহা কি মজা লাগিছিল খাই, আহা। নমস্কাৰ ছাৰ। হ'ব। চিন্তু, কালি স্কুল কিয় নাহিলি তই? ছাৰ কালি মোৰ হাগনি হৈছিলে, সেইকাৰণে আহিব নোৱাৰিলোঁ। ইটো চালা আমাক দিল্লী গৈছিলোঁ বুলি কৈছিলে। চালা মিছা কথা কৈছে। ইয়াক মইহে কাটি আছোঁ। চিন্তু, মুখৰ ভিতৰতে কি বকলি আছ? নহয় ছাৰ কালি যে ৰচনা ক'ব লাগিব বুলি কৈছিলে। চিন্তুৱে বোলে যি সুধিব তাকেই ক'ব পাৰিব, সি মোক কৈছে। এই পচাব সুধিছে নি? মই কেতিয়া ক'লোঁ ৰচনা ক'ম বুলি? হয় নেকি? ভাল কথা তেতিয়াহ'লে। চিন্তু, ইয়ালৈ আহ। কচোন চিন্তু, তেতিয়াহ'লে গৰুৰ বিষয়ে এখন ধুনীয়াকৈ ৰচনা এখন কৈ দে। গৰুৰ বিষয়ে ৰচনা কৰিবলৈ কৈছে? আমাৰ ঘৰত গৰু আছে, পাৰিম দে। গৰু এবিধ পোহনীয়া জন্তু। গৰুৰ ঠেং 4টা, কাণ 2খন, চকু 2টা আৰু নেগু এডাল। মতা গৰুবিলাকে পথাৰত হাল বায় আৰু মাইকীবিলাকে গাখীৰ দিয়ে। মতা গৰুবিলাকক খা গৰু বুলি কয় আৰু মাইকীবিলাকক গাই গৰু বুলি কয়। আৰু গৰু গোবৰৰ পৰা আমি খেতি পথাৰতো দিব পাৰোঁ। সুন্দৰ হৈছে, ধুনীয়া। দিয়া দেখোন, তুমি পাৰিছা। জিন্তুহঁত অলপ শিক ইয়াৰ পৰা। আৰু এবাৰ কোৱাচোন, তুমি এবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এখন ধুনীয়াকৈ ৰচনা কৈ দিয়া তেওঁলোকৰ আগত। চালা যেনে তেনে গৰুৰ বিষয়ে ৰচনাখন কৈছিলোঁ, ই আকৌ সুধিলে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে। আৰে মোকে পায় নেকি অকণ ক'ব? কি হ'ল চিন্তু, কোৱা, ধুনীয়াকৈ কৈ দিয়া। শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰু হয়। শংকৰদেৱে সৰুতে সাঁতুৰিব পাৰিছিল। শংকৰদেৱে 12 বছৰ বয়সত স্কুল গৈছিল আৰু সৰুতে এটা খা-গৰু বগৰাই মাৰিছিল। গৰু এবিধ পোহনীয়া জন্তু। গৰুৰ ঠেং 4টা, কাণ 2খন, চকু 2টা আৰু নেজ এডাল। মতাবিলাকে পথাৰত হাল বায় আৰু মাইকীবিলাকে গাখীৰ দিয়ে। ঐ, তোক মই শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে এখন ৰচনা ক'বলৈ কৈছিলোঁ। তোক মই গৰুৰ বিষয়ে ৰচনা ক'বলৈ কোৱা নাই। এবাৰ বানপানীৰ বিষয়ে এখন ধুনীয়াকৈ ৰচনা কৰ। চেষ্টা কৰ, পাৰিবি তই। আজি খাটাং মৰিলোঁ মই। বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ। বানপানী হ'লে বহুত অসুবিধা হয়। থাকিবলৈ জেগা নাইকিয়া হয় আৰু ঘৰ-দুৱাৰ উটি যায় আৰু লগতে গৰুও উটি যায়। গৰু এবিধ পোহনীয়া জন্তু। গৰুৰ ঠেং 4টা,
কাণ দুখন, চকু দুটা আৰু নেজো এডাল। মতা গৰুবিলাকে পথাৰত হাল বায় আৰু মাইকীবিলাকে গাখীৰ দিয়ে। ঐ তোক তই কি পকল যে তই গৰুলে পোনাই দিয় হা? তোক মই কি সুধিছিলোঁ ৰচনাখন? তোক মই বানপানীৰ বিষয়ে ৰচনা সুধিছিলোঁ। এইবাৰ ক তই খুব বোলে ফুৰি ভাল পাৱ, তই এবাৰ বাছৰ বিষয়ে এখন কওঁ, তই যে উঠি যাৱ বাছ, তাৰ বিষয়ে এখন ধুনীয়াকৈ ৰচনা ক। এইবাৰ যদি তোক ক। আজি কিহে পালে এইজনক? ঘৰত ঘৈণীয়েকৰ লগত কাজিয়া কৰি আহিছে যেন পাওঁ। চাল্লা। ফুচফুচাই থাকিব নালাগে, কি কৈছোঁ মই তোক, ক। বাছখন এজন ড্ৰাইভাৰে চলায়। বাছত উঠি আমি নানা ধৰণৰ ঠাইলৈ ফুৰিব পাৰোঁ আৰু বাছত উঠি গ'লে বহুত ভাল লাগে আৰু উঠি যোৱাৰ সময়ত খিৰিকীয়ে আমি ধুনীয়া ধুনীয়া ঠাই চাই যাব পাৰোঁ। লগতে আমি গৰুও দেখোঁ চৰি থকা পথাৰত। গৰু এবিধ পোহনীয়া জন্তু। গৰুৰ ঠেং 4টা, কাণো 2খন, চকু 2টা আৰু নেজো এডাল। মতা গৰুবিলাকে পথাৰত হাল বায় আৰু মাইকীবিলাকে গাখীৰ দিয়ে। ভগৱান, হ'ব আপুনি বহকগে যাওক। আপুনি ৰচনা ক'ব নালাগে, হ'ব বহকগে যাওক।